নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ অন্যটি ভিডিঅ'লৈ। এয়া আজি আমি আহিছোঁ এডোখৰ বিশেষ ঠাইলৈ, এটা বিশেষ কামত। কামটো নকওঁ, চবে দেখিলে গমেই পাব চাগে। তো ব'লক ডাইৰেক্টলি তালৈকে যাওঁ। ক'লৈ আহিছোঁ, কি ক'ত মামাই কাক ব্যস্ত ৰাখিছে, কেনেকৈ এপাক চাই লওক। এয়া হৈছে 10,000 টকা ফৰ্ম জমা লোৱা আজি তাৰিখ। ক'ত কাৰ কেনেকুৱা অৱস্থা হৈছে নাজানো, আমাৰ এই অৱস্থা। ল'ৰাই কেকেলো মেকেলো কৰিলেই আমি অহা আধা ঘণ্টামান হৈ গ'ল। দেহা ইমানে দুষ্ট হৈছে, মানুহৰ মাজত সোমাই তাই সেইফালে ডেঞ্জাৰত মাজত সোমালে ওলাব পৰা নাই। মোৰ একে জিঅ' নাই, একদম বিচাৰি মই হাগতৰি খাই গৈছোঁ। জিঅ' চিঅ' উৰি গৈছিলে, মানে কি যে হ'ব। তিনিমাহ বাপৰে, এমাহ 7 দিন হৈছে। কিমান দিন হৈছে? এয়া 10,000 টকীয়া ফৰ্ম জমা দিবলৈ অহা ৰাইজ। মই বহুত আঁতৰৰ পৰা কৰিছোঁ ভিডিঅ', ইমানেই মানুহ, মানে কেনেকৈ বুজাই দিম এতিয়া আপোনালোকক। থেপা থেপিয়ে এতিয়া থাকিব নোৱাৰি ইয়ালৈ গুচি আহিলোঁ। আৰু আমাৰ এই আইদেউয়ে এয়া কৰি আছে, দেহা কাল দুষ্ট কৈছে, চিচিবোৰ কাল চিচা হাতে লেটাৰ মানুহ আই 10টা বজাৰ পৰা আহি লাগি যেনে তেনে এতিয়া হ'লগৈ। অৱস্থা বেয়া। এয়া ল'ৰা, এতিয়া গৈ থাকোঁ ঘৰলৈ। চাহ আহিলে পইচা কেতিয়াবা পাম আৰু। ইমান কষ্ট, খাপ পিটি খাপ খাই